বডি চাৰ্জ কৰা পোৱা গৈছে আৰু তেওঁ বাইকটো চাৰ্জ কৰা হৈছে। বাইকত আমি 30টা আমি কণ্টেইনাৰ পাইছোঁ আৰু তাৰ বডিত আমি 4টা আৰু এটা এমপি পাইছোঁ আৰু টকা বহুতখিনি পাইছোঁ। আৰু ইয়াৰ বাহিৰেও অন্যান্য দোকানৰ নিশ্চয় থাকিব লাগে, কিন্তু আমি পৰৱৰ্তী তদন্তটো ওলাই যাব। নামটো কি আছিলে ছাৰ? নামটো আছিলে এইটো বাহাদুৰ পাৰমাণিক। কেছটো লোৱা হ'বই নিশ্চয়, জড়িত নিশ্চয় থাকিব আৰু এইটো ওলাই যাব। যিখন পাৰ্লাৰত তেওঁ যোগান ধৰিছে তেখেতলোকৰ মাতবোট পোষ্ট কৰা আপোনালোকে নিশ্চয় আমি ইনভলভমেণ্ট আহিলে গোটেইখিনি আহি যাব। ক'ৰ পৰা যোগান ধৰা বুলি তেওঁলোকে ইফালৰ পৰা লৈ আনে আৰু বেলেগ জেগাৰ পৰা লৈ আনে। আৰু ঘৰটো ক'ত আছিলে? ঘৰটো ক'ত আছিলে? তেওঁ ভটিয়াগুৰি। ড্ৰাগছটো বাঢ়ি আছে নেকি কোকৰাঝাৰত? এইটো এতিয়া আমি ক'বলৈ গ'লেতো এইটো গোটেই অঞ্চলতে বাঢ়ি আছে, ঠিক তেনেকৈ কোকৰাঝাৰ এইটো এটা ব্যতিক্ৰম নহয় আৰু। নিশ্চয় টেৰেছ আপোনালোকে ৰিমাণ্ডত ল'ব? নিশ্চয় লোৱা হ'ব।